কালি মোৰ লগত এটা বৰ আচৰিত ঘটনা এটা ঘটিল। এঠাইলৈ গৈছিলোঁ ল'ৰাৰ লগত, কিবা কাম এটা গৈছিলোঁ আৰু যাওঁতে হ'ল কি ল'ৰাৰ কিবা খাব মন গ'ল, গধূলি সময় হৈছিল। মই বোলো ওচৰততো এনেকুৱা হোটেল নাই। তাৰপিছত মনত পৰিলে মোৰ লগৰ ল'ৰা এটাৰ ককায়েকৰ হোটেলৰ তাতে যাওঁ। তাতে গৈ তাক কিবা কিবি খোৱালোঁ। মই সাধাৰণতে চাহ নাখাওঁ, তথাপিও আৰু খালোঁ। তাৰ লগতে গধূলিও সময় হৈছে। তাৰপাছত চাহ তাহ খালোঁ। মালিকজনৰ লগতো অলপ সময় কথা পাতিলোঁ। তেখেতে মোক একচুৱেলি আগতে চিনি পাইছিল, বহুত বছৰ হ'ল, 15 বছৰমান মই যোৱা নাছিলোঁ, তেখেতে পাহৰিছে আৰু। একচুৱেলি তেখেতৰ ভায়েকৰ লগত মোৰ ভাল বন্ধুত্ব আৰু। তাৰপাছত অলপ সময় কথাও পাতিলোঁ তেখেতৰ লগত। কথা পাতি থাকোঁতে মই মানে কথাই কথাই সুধিলোঁ আৰু যে আপুনি অমুকৰ দাদা নহয় জানো? হওঁ বুলি ক'লে। তাৰপাছততো মানুহজন মোৰ লগত যেনেকৈ কথা পাতি আছিলে একেবাৰেতো সলনি হৈ গ'ল। সলনি হৈ মানে মোক যেন এতিয়া মানে দোকানৰ পৰা খেদিয়ে দিব, এনেকুৱা ধৰণৰ এটা হেৰি এটা হৈ গ'ল যে সি তাৰ লগৰ মানে মই মানে অলপমান মোৰ প্ৰতি মানে খং এটা আহি গ'ল। তাৰমানে এনেকুৱা মানে গম পাইতো। এতিয়া ঘটনাটো হৈছে মইতো নাজানো তাহাঁতৰ মাজত এতিয়া কি ৰিলেশ্যন আছে। বহুত বছৰ, আজি 15 বছৰমান হৈ গ'ল চাগে। এতিয়া তাকে মই ভাবিছোঁ মানে মানুহজনে এতিয়া মোক লগালগ যেন বেয়াই পাই গ'ল আৰু এনেকুৱা ধৰণৰ হৈ গ'ল মানে কথা। মই তাৰপিছত আৰু চাহ তাহ খাই মই একো নক'লোঁ আৰু একো বিশেষ কথা নাপাতিলোঁ। আহিছোঁ দিয়ক বুলি কৈ পেলাই মোৰ ফালে নাচালে আৰু গুচি আহিলোঁ। তাৰপাছত ভাবিছোঁ আৰু যে আগতে নিশ্চয় তাৰ মাজত মানে ককায়েক ভায়েকৰ মাজত নিশ্চয় কিবা এটা ৰিলেশ্যন আগৰ দৰে নাই আৰু। কথাখিনিত মানে হেৰিখিনিত গম পালোঁ আৰু তাকে ভাবিছোঁ মানুহ সলনি কেনেকৈ হৈ যায়। তাৰমানে আগতে কিমান দাদা ভাইটি বা এনেকুৱা ধৰণৰ খুব মিল আছিলে সিহঁতৰ, এতিয়া নিশ্চয় কিবা এটা হ'ল আৰু কাহিনীবিলাক তেনেকুৱা ধৰণৰ। তাৰমানে সেয়া কি ক'ম আৰু মানে বিচাৰিছোঁ তাহাঁতৰ মাজত আৰু কিবা যদি ৰিলেশ্যন বেয়া হৈ আছিলে ভাল হওক। কিন্তু মানে মই নিজে আচৰিত হৈ গৈছোঁ মানুহজনে ঘপককৈ যে সলনি হৈ পেলাই এনেকৈ মানে মানুহজনে মানে মোৰ প্ৰতি খং উঠাৰ দৰে কৰি দিলে। তাকো মই বহুত বছৰলৈ লগ পোৱা নাই। মাজে মাজে কেতিয়াবা লগ পাইছিলোঁ চাগে, পাহৰি গৈছোঁ। সেইবিলাকে মানে সময়বিলাক বৰ সলনি হৈ যায়, বৰ আচৰিত লাগে। গতিকে কেতিয়াবা ভাল লগাবৰ কাৰণে